আজি কোনোবাই সন্দেহ কৰে গতিকে আজি ইয়াত একো নাই আজি ৰাজনীতি জয়েন কৰিছো বেছি দিন হোৱা নাই আৰু ইয়াত কিছুমান পলিচিৰ কথা আহিছে এই পলিচিবিলাক যেনেকৈ প্ৰয়োজন তেনেকুৱা লওক কিন্তু বিটিচি অঞ্চলৰ বিটিআৰ অঞ্চলৰ ৩২ লাখ জনসাধাৰণ যেনেকৈ লাভ হয় জাতি জনগোষ্ঠীৰ আইডেন্টিটি কালচাৰ সুৰক্ষাৰ কাৰণে যেনেকৈ আমাৰ লাভ হয় ভূমিৰ নিৰাপত্তা জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে যি কৰিব লাগে এইখিনি কামহে আমি কৰিম যদি কোনোবা নকৰে আমি নকৰোঁ আৰু সেইকাৰণে কৈছোঁ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছে সবকে সাথ সবকে বিকাশ পাৰ্টি যিয়ে নহওক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শ্লোগানত কিন্তু পুৰা এটা ভিজন আছে সবকে সাথ সবকে বিকাশ হ'ব লাগিব না খাওঁগা না খানে দুংগা আজি ইয়াত খাই আছে সদায় খাই আছে এইবিলাক কথা আমি আজি তেখেতে যিবিলাক কথা কৈছে প্ৰধানমন্ত্ৰী হিচাপে আমি ৰুট লেভেলত ইমপ্লিমেণ্ট কৰিব লাগিব তেখেতৰ দলটো কি পাৰ্টিটো কি মই এইটো চোৱা নাই আজি যদি কোনোবা দলৰ পাৰ্টিৰ মানুহ থাকিলেও আমি যোনে ভাল কাম কয় আজি মহাত্মা গান্ধীয়ে কিবা কৈ গৈছে এইটো আমি পালন কৰিব লাগিব সক্ৰেটিছে কিবা কৈ গৈছে আমি পালন কৰিব লাগিব এই কথাবিলাক লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব চৰকাৰ গঠনৰ ক্ষেত্ৰত যদি ইউপিপিএলৰ বিজেপিৰ সহায় প্ৰয়োজন হয় যদি বিজেপি সহায় কৰিব বিচাৰে এই ক্ষেত্ৰত আপোনালোকে ল'ব নাই আহক চবে অংশগ্ৰহণ কৰক কাৰ কিমান সংখ্যা গৰিষ্ঠতা পায় এইটো চাই লওক তাৰ পিছত আৰু আলোচনা কৰিম আৰু সম্ভাৱনা আছে নাই যদি প্ৰয়োজন হয় বিজেপি ইমান দিন আগতে কেনেকৈ জানিম মই কাৰণ মইতো এষ্ট্ৰলজাৰো নহয় একো নহয় সেই সময়ত বা কি পৰিৱেশ আহে বিহু আহি আছে চবৰ মন মানটা বিহু হৈ আছে গতিকে সেই সময়ত কোনে কাৰ কিমান সংখ্যা ওলায় কোনে সঁচাকৈ কাক কিমান মৰম দিয়ে এতিয়া ৰাইজে ওলাই আহিছে আমাৰ লগত যোগদান কৰিছে দলত হাজাৰ মানুহ যোগদান কৰিছে গতিকে ৰাইজে চব মৰম দিলে ৰাইজেই ক'ব আমাক যে কাৰ লগত লগ হ'ব নালাগে